হেল্ল' এভৰিৱান, আজি আহিছোঁ মোৰ সখী মেৰীৰ ঘৰলৈ। আৰু এয়া দেখিলে নহয়, কেমেৰাত অকণমানকৈ ওলালে। তাই পিছে মোৰ বিপৰীত দেই, তাই কেমেৰাত একেবাৰে নোলায়। আৰু এয়া সন্ধিয়া ভাত খাবলৈ কাৰণে আমি সকলোৱে যোগাৰ কৰি আছোঁ। আৰু আজি ভাতৰ লগত আছে গাহৰি মাংস আৰু হাঁহৰ মাংস। এফালে গাহৰি মাংস বনাবৰ কাৰণে যোগাৰ কৰি থকা হৈছে, আৰু আমাৰ মিছ সোণালীয়ে বনাব আজি গাহৰি মাংস। তাৰ কাৰণে তাই যোগাৰ কৰি আছে, মছলা, আদা, নহৰু চব মানে কুকাৰত দি দিছে। আৰু এইফালে আমাক চাহ দিছে খাবলৈ, চাহ আৰু নিমকি খাই ল'লোঁ। এইফালে দেখিছে নহয়, কেমেৰাৰ আগত এনেকুৱা নাটক। এইফালে ভাত হৈ গ'ল, আৰু এইফালে মই বনাব লৈছোঁ হাঁহৰ মাংস। তাৰ কাৰণে পিঁয়াজ আৰু জলকীয়া ভাজি আছোঁ। তাৰপিছত আৰু কেমেৰাটো এনেকৈ ৰখাই ল'লোঁ। দেখিছে নহয়, গামোচাখন তেনেকৈ লোৱা দেখি কেনেকুৱা কৰিছে সিহঁতে। এনেকুৱা হয়নে বাৰু আপোনালোকৰ, যেতিয়া লগৰখিনি এনেকৈ লগ হয়, ইমানেই বেছি উৎপাত হুলস্থুল হ'বই দিয়কচোন, যিহেতু এদিনহে আমি লগ পাওঁ, নহয়নে? আমাৰ তিনিটা প্ৰাণীক আপুনি অকণমান হ'লেও দেখিব। এই আটাই দেখিছে নহয়, কেমেৰা ফ্ৰণ্টলৈ একেবাৰে নাহে। আমি কেমেৰা ভিডিঅ' অন কৰি একেবাৰে ঘৰ যোৱালৈকে তাই মানে ভিডিঅ'ত একেবাৰে নোলায় দেই। আপোনালোকক বেলেগ এদিন মই তাইৰ সৈতে চিনাকি কৰাই দিম। আৰু এতিয়া কওক, মাংসখিনি দেখি কেনেকুৱা লাগিছে। আৰু বইল কৰি হোৱাৰ পিছত এয়া কেৰাহীতে অকণমান ড্ৰাই ফ্ৰাই হ'বৰ কাৰণে দি দিলোঁ। যিহেতু ড্ৰাই ফ্ৰাই হ'লে ভাল লাগিব, হাঁহৰ মাংস যিহেতু গ্ৰেভি হ'ব, সেইটো কাৰণে আমি গাহৰিখিনি এনেকৈ ড্ৰাই ফ্ৰাই কৰিম বুলি ভাবিলোঁ। ঔটেঙাৰ লগত যিহেতু গাহৰি মাংস একদম পাৰফেক্ট কম্বিনেশ্যন। যিসকলে গাহৰি মাংস খাই ভাল পায় তেওঁলোকে জানেই, আৰু দেখি চাগে লোভ লাগিছেই। আৰু বাকী এয়া শেষ হ'লে আৰু বনাই মেলি আমি ধুনীয়াকৈ খাই ল'লোঁ। আৰু পিছৰখিনি ভিডিঅ' কৰা নহ'ল। আৰু ৰাতিপুৱা এয়া দেখিছেনে, জিষ্ণু ইমান ধুনীয়াকৈ অকলে খেলি আছিলে, তাকো অকণমান দেখাই দিলোঁ। তাৰপিছত আমি চাহ তাহ খাই, ভাত পানী খাই ঘৰলৈ বুলি আহিলোঁ। আজিলৈ আহিছোঁ, বাই।